চৰকাৰী বিভাগৰ চকুত ধূলি মাৰি অৱশেষত জালত পৰিল এটা প্ৰবঞ্চক। এবছৰ দুবছৰ নহয় ৩৩ বছৰ পিছত ধৰা পৰিল প্ৰবঞ্চকৰ জালিয়াতি। আন লোকৰ নাম ঠিকনাৰ শিক্ষাগত নথিপত্ৰ ব্যৱহাৰ কৰি ভুৱা পৰিচয়েৰে চৰকাৰী বিভাগত চাকৰি কৰি আহিছিল প্ৰবঞ্চকটোৱে। নিজকে মদন মোহন নাথ হিচাপে পৰিচয় দি ১৯৮৬ চনত ৰেচম বিভাগৰ পৰিদৰ্শক হিচাপে চাকৰিত যোগদান কৰিছিল শচীন্দ্ৰ কুমাৰ নাথ নামৰ প্ৰবঞ্চকটোৱে। প্ৰকৃত ঘৰ চিপাঝাৰত যদিও চাকৰি সূত্ৰে নগাঁও জিলা পুৰণি গুদামত বসবাস কৰিছিল। শচীন্দ্ৰ কুমাৰ জালিয়াতিৰ কথা প্ৰকৃত মদন মোহন নাথে এবছৰ পূৰ্বেহে গম পায় আৰু ইয়াৰ পিছতে তেওঁ আৰম্ভ কৰে অনুসন্ধান। তথ্য জনা অধিকাৰ আইনৰ সহায়ত উৰহি গছৰ উৰ ওলাই পৰে। ঠগাৰ জালিয়াতিয়ে শচীন্দ্ৰ কুমাৰ নাথ নামৰ লোকজনে মদন মোহন নাথৰ পৰিচয় আৰু নথিপত্ৰ ব্যৱহাৰ কৰি সুদীৰ্ঘ ৩৩ বছৰ কাল জালিয়াতিৰে চাকৰি কৰি আহিছিল ৰেচম বিভাগত। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মদন মোহন নাথ নামৰ প্ৰবঞ্চকজনক। দক্ষিণ চুবুৰী গাঁৱৰ নিবাসী শচীন্দ্ৰ নাথে ৰেচম বিভাগত প্ৰায় সুদীৰ্ঘ ৩৩ বছৰ কাল চাকৰি কৰিছে ডমিনেশ্যন পোষ্টত। গতিকে উক্ত শচীন্দ্ৰ নাথক আমি যোৱাকালি নগাঁও জিলাৰ পুৰণি গুদামৰ পৰা কৰায়ত্ব কৰি আনো আৰু তেখেতক আজি গ্ৰেপ্তাৰে আমি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰোঁ।